Welcome my YouTube channel. আপোনালোকে চাইছে ৰংপি এণ্টাৰটেইনমেণ্ট চেনেলটো। আমি গৈ আছোঁ ৰত্নাকৰ চাবলৈ। প্ৰথমৰ বাবে মই ব্লগ কৰিছোঁ আৰু বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰত্নাকৰ চাবলৈ গৈ আছোঁ। বলক তেন্তে জাগিৰোডলৈ যাওঁ। মোৰ চিনেমা পিল আপোনালোকে চিনি পাইছে। বলক একচুৱেলি মই হোলত কেতিয়াও গৈ পোৱা নাই আৰু জাগিৰোডৰ হোলটোও মই দেখা নাই, কিন্তু আজি ৰত্নাকৰ চাবলৈ যাম। সেই মানুহক সুধি গৈছোঁ আৰু বাটে পথে লগ পোৱা মানুহবোৰক দাদা খুৰা বুলি কৈ সুধিছোঁ যে জাগিৰোড চিনেমা হলটো ক'ত। এনেকৈয়ে গৈছোঁ আৰু চাবলৈ। বহুত কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে, এটা লাইক মাৰি দিব আৰু। ৰত্নাকৰ আমাৰ জুতিন দা আহি পালোঁ বলতে টিকেটটো কাটি লওঁ। টিকেট কাটিবলৈ যাওঁ এতিয়া বৰ্তমান। টিকেট জলদি চলিলাই যদি আৰু কি থম আৰু। গ'লো সোমাই গ'লো। ইমান অন্ধাৰত আমি ক'ত খুন্দা খাই বহিছিলোঁ, চকীয়ে বিচাৰি পোৱা নাছিলোঁ। তাৰপিছত দুটা পাই গ'লোঁ, বহি ল'লোঁ আৰু চিনেমা চাই ল'লোঁ। মজা দিছে। আহি পাইছে আৰু শেষ হৈছে আৰু শেষ হৈ গ'ল। তো আমি বাহিৰলৈ ওলাই আহিলোঁ। এটা কথা মন কৰিছোঁ মই যে মানুহবোৰে কৈছে যে ৰত্নাকৰ বোলে কাঞ্চনজংঘাতকৈ অলপ ভাল হৈছে। মইনো আৰু কি ক'ম, এই ভালেই আৰু ভালেই হৈছে আৰু। মই কাঞ্চনজংঘাটো চোৱা নাই বৰ্তমান, সেইকাৰণে ক'ব নোৱাৰিম যে কাঞ্চনজংঘাতকৈ ভাল হৈছে নে বেয়া হৈছে। কিন্তু অসমীয়া চিনেমা হিচাপে ৰত্নাকৰ ভাল হৈছে। জুতিন দা ভাল কৰিছে অভিনয়। তো আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। মানুহ ভিৰ 2টা বজাৰ পৰা আকৌ শ্ব' আৰম্ভ হ'ব ৰত্নাকৰ। সেয়ে টিকেট কাটিবলৈ মানুহ লাইন ধৰিছে, পূৰা লাইন। তো আমি এতিয়া যাওঁ, আমিতো চাই ল'লোঁ, যাওঁ। এতিয়া আমি ঘৰলৈ যাওঁ।
এটা কথা ক'ব খুজিছোঁ যে যতীন দালৈ বহুত শুভেচ্ছা থাকিল আৰু সকলোৱে চিনেমাখন চাওক। বাণিজ্যিকভাৱে সফল কৰি তোলা চিনেমাখন। নিৰাশ নহয় আপোনালোকক, কথা দিছোঁ। আহক আমি সকলোৱে চিনেমাখন চাওঁ। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বাই বাই, টাটা, জয় হিন্দ, ৰত্নাকৰ জয় হিন্দ।